Hello viewers, welcome back to my channel. আজি আমি বনাবলৈ গৈ আছো জাতিলাও পাতৰ সমোসা। সো দেৰি নকৰাকৈ আমি ৰেচিপিটো ষ্টাৰ্ট কৰি দিওঁ আহক। সমোসাখিনি বনাবৰ বাবে কেইখিলামান জাতিলাওৰ কোমলীয়া পাত লৈছো। এনেকুৱা কোমলীয়া পাত লৈ ল'ব আপোনালোকে। মিডিয়াম সাইজৰ 5টামান আলু বইল কৰি লৈছো ভালদৰে। এইখিনি আমি ষ্টাফিংৰ কাৰণে ব্যৱহাৰ কৰিম। ষ্টাফিঙত আমি চিজ ব্যৱহাৰ কৰিম। মই মজাৰেলা চিজ অলপমান গ্ৰেট কৰি লৈছো। আপোনালোকে যিকোনো চিজ ব্যৱহাৰ কৰিব পাৰে। এটা মিডিয়াম সাইজৰ পিয়াজ মই এনেদৰে কুটি লৈছো। দুটা জলকীয়াও এনেদৰে কুটি লৈছো। এতিয়া আমি লাও পাতখিনিত উতলা গৰম পানী দি অলপ সময় ৰাখি থম। এই ষ্টেপটো বহুত ইম্পৰ্টেন্ট হয়, নহলে ষ্টাফিং কৰোতে আমাৰ পাতখিনি ফাটি যাব। আলুখিনি আমি ভালদৰে পিটিকি ললো। এতিয়া আমি ইয়াতে পিয়াজ আৰু জলকীয়াখিনি দিম আৰু যিমান মছলা ব্যৱহাৰ কৰিম সেইখিনি দি যাম। এটা এটাকৈ আপোনালোকক দেখুৱাই যাম। সোৱাদ অনুসৰি নিমখ দি লৈছো। মই ইয়াতে চাট মছলা অলপ দিছো। ডাঙৰ চামুচেৰে 1 চামুচমান দিছো। সৰু চামুচেৰে 1 চামুচ জিৰা পাউডাৰ দিছো। আধা চামুচ ৰেড চিলি পাউডাৰ দিছো। আধা চামুচ আমচুৰ পাউডাৰ দিছো আৰু এতিয়া এইখিনি ভালদৰে মিলাই লম। আপোনালোকে মোক ইনষ্টাগ্ৰাম আৰু ফেচবুকতো ফলো কৰিব পাৰে। মই আইডিটো স্ক্ৰীনত দি দিছো। এতিয়া আমি ডাঙৰ চামুচেৰে 2 চামুচ বেচন লৈছো আৰু একেটা জোখৰে 1 চামুচ পিঠাগুৰি দিছো। অকণমান হালধি দিছো। সৰু চামুচেৰে 1 চামুচ কালজিৰা দিছো। আধা চামুচ আজৱাইন দিছো আৰু এইখিনি ভালদৰে মিলাই এটা ঘোল বনাই লম। এইখিনিৰে আমি সমোসাখিনি কোটিং কৰিম। অকণমান পানী এড কৰি আমি এনেদৰে এটা ঘোল বনাম। একেবাৰতে গোটেই পানীখিনি দি নিদিব, যিহেতু আমাক বেছি ডাঠো নালাগে আৰু বেছি পাতলো নালাগে। মই দেখুৱাম আমাক কেনেকুৱা ধৰণৰ কনসিস্টেন্সি এটা লাগিব। এনেদৰে অলপ অলপ পানী দি মিক্সচাৰটো বনাই থাকিব। এয়া আমাৰ মিক্সচাৰ ৰেডি হৈ গ'ল। এয়া চাওক তাৰ কনসিস্টেন্সিটো এনেকুৱা ধৰণৰ লাগিব। ইয়াতকৈ পাতল হ'লে আমাৰ কোটিংটো ভাল নহ'ব। সেইদৰে এনেকুৱা কনসিস্টেন্সিলৈকে বনাব। এতিয়া লাও পাতখিনি পানীৰ পৰা উঠাই ল'লো। ইয়াতে আমি ষ্টাফিংখিনি কৰিম। প্ৰথমতে অলপমান আলুৰ পেষ্ট দি লৈছো। এতিয়া ইয়াতে চিজ অলপমান দিম। আপোনালোকে যদি বিচাৰে চিজখিনি একেলগে আলুৰ লগত মিক্সচাৰ এটা বনাই ল'ব পাৰে। এনেদৰেও কৰিব পাৰে বা তেনেকৈ কৰিলেও হ'ব, কোনো কথা নাই। এতিয়া মই আৰু অলপমান আলু দিম ইয়াতে। এতিয়া সব ফালৰ পৰা পাতখিলা এইদৰে বন্ধ কৰি দিম। আমি যিহেতু গৰম পানীত তিয়াই থৈছো, ধুনীয়াকৈ ৰখি যায়। এনেদৰে বন্ধ হৈ যায় ধুনীয়াকৈ। এনেদৰে গোটেইখিনি আমি ষ্টাফিং কৰি ল'ম। এয়া আমি গোটেইখিনি ষ্টাফিং কৰি ল'লো। এতিয়া এইখিনিৰে আমি সমোসা বনাওঁ। মই এখন কেৰাহীত তেল গৰম কৰি লৈছো। এতিয়া আমি ষ্টাফিং কৰি থোৱা লাও পাতখিনি এনেদৰে বেচনৰ মিক্সচাৰটোত ভৰাই কোটিং কৰি ল'ম। ভালদৰে কোটিং কৰি ল'ব আৰু ফ্ৰাই কৰোঁতে আমি ফ্লেমটো মিডিয়ামত ৰাখিম। একদম লও নাৰাখিব, হাই ৰাখিলেও ভালদৰে নিসিজিব। এতিয়া আমি এইখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'লেই হৈ যাব। দুইটা সাইড ভালদৰে ফ্ৰাই কৰি ল'ব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো হিট কৰি দিব।
এয়া আমাৰ সমোসা ৰেডি হৈ গ'ল। এতিয়া আমি গৰম গৰম চাহৰ লগত ইয়াক পৰিৱেশন কৰোঁ আহক। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ স্ক্ৰীনত ওলোৱা এই ৰাউণ্ড আইকনটোত এবাৰ ক্লিক কৰি দিয়ক। লগতে মোৰ বাকীবোৰ ভিডিঅ' এবাৰ চেক কৰি ল'ব। গতিকে আকৌ এবাৰ পুনৰ লগ পাম এটা নতুন ৰেচিপি লৈ। আজিলৈ আহোঁ। থেংক ইউ।